বিপাশাই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল বিপাশা বৰা অপেন পইণ্ট্ৰিলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি বহুদিনৰ মূৰত আকৌ এটা কবিতা ইউটিউবত দিম বুলি ভাবিছোঁ। আশা কৰোঁ আপোনালোকে শুনি ভাল পাব আৰু যদি ভাল পায় লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু লাইক কমেণ্ট কৰাৰ পাছত যদি আপোনাৰ বেছি ভাল লাগে তেন্তে আপোনাৰ প্ৰিয় বন্ধুজনলৈ শ্বেয়াৰ কৰি দিবলৈ নিশ্চয় নাপাহৰিব। দুৰ্দিনৰ অন্তত সিদিনা সময়বোৰে মোলৈ কেৰাহীকৈ চাইছিল। অশান্ত হৈ অভিমানত মই দুটি ওঠত হেঙুলীয়া এবুকু গানৰ সুৰ গুণগুণাইছিলোঁ। গুমুঠা সময়বোৰ গলি যোৱা যেন লাগিছিল, মই যেন মই হৈ ৰোৱা নাছিলোঁ। আকৌ সিদিনা সময়বোৰে মোলৈ চাই হাঁহিছিল। নিৰস মোৰ মনটো ক্ৰমাৎ গধুৰ হৈ পৰিছিল। গোমা আকাশখনেও যেন কিবা অভিমানত থৰ লাগি মোলৈকৈহে চাই আছিল। সিদিনা কল্পনাই মনত বালিঘৰ সাজিছিল। দিনৰ শেষত ৰাতি আহিছিল, আঙুলিৰ মূৰত গনা ক্ষণবোৰে হাঁহিছিল। নিশাৰ অন্ধকাৰত কোনোবাই ঢপলিয়াই ফুৰিছিল। ঠিক অংকৰ যাদুৰ দৰেই যেন ছবিবোৰ বাস্তৱ হৈছিল। চাৰিওফালে নীৰৱ হৈছিল, কোনোবা বাঁহীৰ মাতে মৌনতা ভাঙিছিল। এনে লাগিছিল গকুলৰ বাঁহীটি যেন মোৰ বুকুতে বাজিছিল। मिला हूँ अब जो तुमसे है दिल को मेरे कसम से सुकून मिला